এইটো দেখিছে না ছালৰ ওপৰত কি উঠিছে এইটো ফিলিফৰ্ম ৱাৰ্ড বুলি কওঁ বা আচিনা ফিলিফৰ্ম মানে থ্ৰেড লাইক এইটো এটা লেটিন ৱৰ্ড হয় যিটো মিন কৰে থ্ৰেড মানে সূতাৰ দৰে স্কিনৰ ওপৰত লাগি আছে দ্যাটছ ৱাই কল ফিলিফৰ্ম ৱাৰ্ড আৰু এইটো এটা ভাইৰাছৰ দ্বাৰা কৰা এটা চৰ্ম ৰোগ ৱাৰ্ড বা আচিনা ৰিমুভ কৰা কি প্ৰচিডিউৰ আছে কি পদ্ধতিৰে আমি এইটো আঁতৰাব পাৰোঁ আচিনাত বহুত বিধৰ থাকে তাৰ আগতে আপোনালোকে এইটো গম পাব লাগে আৰু আমি প্ৰচিডিউৰটো ডিচাইড কৰোঁ যে কেনে ধৰণৰ আচিনা হৈছে সাইজটো কিমান ক'ত আছে কোনখিনি লোকেশ্যনত আছে এইবোৰ চাই পেলাই কিছুমান ফেক্টৰ চাই পেলাই আমি ডিচাইড কৰোঁ যে আমি কি পদ্ধতিৰে ৰিমুভ কৰিম পদ্ধতি লাইক ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন ইলেক্ট্ৰকটাৰী বা লিকুইড নাইট্ৰজেন দি পেলাই সেই ৱাৰ্ডটো ফ্ৰিজ কৰা লেজাৰেৰে ৱাৰ্ড ৰিমুভ কৰা এইবোৰ নানান প্ৰচিডিউৰ আছে আৰু ৱাৰ্ডটো যদি সৰু হয় তেতিয়াহ'লে আমি কিছুমান ইনজেকশ্যন লাইক ব্লিঅ'মাইচিন যিটো এটা এণ্টি কেঞ্চাৰ মেডিচিন হয় MMR যিটো এটা ভেকচিন হয় বা ভিটামিন ডি ইনজেকশ্যন দি পেলাইও আমি সৰু ৱাৰ্ডটোৰ পৰা হাত সাৰিব পাৰোঁ এই ক্ষেত্ৰত মই ডিচাইড কৰিছোঁ যে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যনেৰে মই ৱাৰ্ডটো ৰিমুভ কৰিম তেন্তে চাওঁ আহক যে কেনেকৈ মই প্ৰচিডিউৰটো কৰিছোঁ নাও কথাটো হৈছে যে এই ৱাৰ্ডটো বা আচিনাটো যেতিয়া আমি ৰিমুভ কৰিম তেতিয়া কি বিষ অনুভৱ হয় নেকি আৰু এনেস্থেচিয়াৰ দৰকাৰ পৰে নেকি য়েছ আপুনি চাব পাৰে যে মই ইয়াত লোকেল এনেস্থেচিয়াৰ ব্যৱহাৰ কৰিছোঁ যেতিয়া লোকেল এনেস্থেচিয়া ব্যৱহাৰ কৰোঁতো সেই জেগাটো নাম হৈ যায় ফিলিংছটো কমি যায় আৰু তাৰ বাবে পেইন ফিল নহয় তেনেকুৱা অলপমান ফিল হ'ব পাৰে বাট দেট ইজ বিয়াৰেবল বহুতে মই দেখিছোঁ এই আচিনাটো ঘৰতে আঁতৰাবলৈ চেষ্টা কৰে বহুত কিবা কিবি চেষ্টা চলায় কিবা এচিড লগাই দিয়ে এচিড লগালে ভাবে যে জেগাটো জ্বলি পেলাই সেইটো ৱাৰ্ডটো নিজে নিজে সৰি পৰিব বা নিডলেৰে ব্লেডেৰে কাটিবলৈ চেষ্টা কৰে কি হ'ব পাৰে ইয়াৰ ৰিস্ক এইটো একো নকৰে একো ভাল নকৰে উল্টা ইনফেকশ্যনৰহে চান্স বঢ়ায় কাৰণ আপুনি যেতিয়া ঘৰতে ৰিমুভ কৰিব সেইটো ওপৰে ওপৰে ছাৰ্ফেচৰ পৰা পৰি যাব পাৰে কিন্তু ভিতৰত যিটো ৱাৰ্ড যিটো ভাইৰাছৰ কাৰণে ৱাৰ্ডটো হৈছে সেইটো আৰু ভিতৰৰ গভীৰ লেয়াৰত থাকিব পাৰে যিটো আমি ইলেক্ট্ৰকটাৰী বা যিয়ে প্ৰচিডিউৰ আমি কৰিছোঁ সেইটোৰে কমপ্লিটলি ৰিমুভ কৰি কমপ্লিটলি বাৰ্ণ অফ কৰি দিওঁ চ' ডেট সেইটো জেগাত ৰিকাৰেঞ্চ নহয় চ' আপোনালোকে ঘৰতে সেইটো ৰিমুভ কৰিবলৈ ট্ৰাই নকৰিব ঘৰত ৰিমুভ কৰিবলৈ চেষ্টা কৰিলে উল্টাকে ওচৰ পাজৰ স্কিনটোহে জ্বলি যাব পাৰে স্কিনত ইনফেকশ্যনৰ চান্স হ'ব পাৰে বেছিকৈ ৰঙচুৱা পৰিব পাৰে আৰু সেইটো বেছিকৈহে বেয়া হ'ব চিটুৱেশ্যনটো অ'কে ইমানবোৰ কথা কোৱাৰ আগতে মই কৈ ল'ব লাগিছিলে আচলতে মই ৱাৰ্টৰ ওপৰত এটা ফুল লং ভিডিঅ' অলৰেডি বনাইছোঁ ৰিচেণ্টলি পষ্ট কৰিছিলোঁ এসপ্তাহ দুসপ্তাহ আগতে আপোনালোকে ৱাৰ্টৰ বিষয়ে ডিটেইলছত যদি জানিব বিচাৰে তেতিয়াহ'লে সেই ভিডিঅ'টো গৈ এবাৰ চাব আজি মই অকল ফ'কাছ কৰিছোঁ যে ইয়াৰ ট্ৰিটমেণ্ট বা এই প্ৰচিডিউৰটো কৰিলে বা কেনেকৈ কৰিব পাৰি আৰু ইয়াৰ ছাইড এফেক্টছ কি হ'ব পাৰে কি মিথ কি ভুল ধাৰণা আছে সেইবোৰ বিষয়েহে মই আজি ডিছকাছ কৰিছোঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে সেই ভিডিঅ'টো গৈ পেলাই এবাৰ চাব মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই আছে তেতিয়াহ'লে হয়তো আপোনালোকৰ মনত কেইটামান প্ৰশ্ন আহি পৰিছে যে চাৰ্জাৰীটো হ'ল চাৰ্জাৰী নকওঁ এইটো এটা মাইনৰ প্ৰচিডিউৰ হয় ৱাৰ্ডটো ৰিমুভ কৰা হ'ল তাৰপিছত কি প্ৰিকশ্যন ল'ব লাগে কি যত্ন ল'ব লাগে আৰু ঘাঁটো কমপ্লিটলি শুকাবলৈ কিমান টাইম লাগিব পাৰে আৰু এই শুকোৱাৰ পিছত এটা দাগ ৰৈ যাব পাৰে নেকি স্কাৰ হ'ব পাৰে নেকি গোটেইবোৰ কথাই মই ক'ম প্ৰথমতে কৈ লওঁ যে এই ইলেক্ট্ৰকটাৰী হওক বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন হয় যিটো প্ৰচিডিউৰ মই আজি কৰিছোঁ বা লেজাৰেৰে বাৰ্ণ কৰা হওক এই ঘাঁটো শুকাবলৈ এটা নিৰ্দিষ্ট সময় লাগে যিটো সময় লাইক মাইনৰ এটা ঘাঁ শুকাবলৈ যিমানটো সময় লাগে সিমানটোৱে লাগে তাতকৈ বেছি নহয় প্ৰথমতে ঘাঁটো এটা স্কেপ ফৰ্ম হয় আৰু স্কেপটো যেতিয়া লাহে লাহে শুকাই যাব আৰু নিজে নিজে একদম এইটো পূৰা কমপ্লিটলি এইটো হিল হৈ যাব মই ইনিচিয়েল প্ৰিকশ্যন কেইটামান দিওঁ লাইক মই এডভাইচ কৰোঁ যে প্ৰথম এদিন পানী নলগাবলৈ আৰু লাইক 12 আৱাৰ্ছ টু 18 আৱাৰ্ছৰ পিছত এই যিটো মই মাইক্ৰ'পৰ বা বেণ্ডেজ লগাই দিওঁ সেইটো ৰিমুভ কৰি পেলাই অইনমেণ্ট এটা দি পেলাই অইনমেণ্ট লগাব এণ্টিবায়'টিক অইনমেণ্ট যিটো মই লিখি পঠাওঁ প্ৰেছক্ৰিপশ্যনত সেই এণ্টিবায়'টিক অইনমেণ্টটো হয়তো দুবাৰকৈ লগাব লাগে দিনত লাইক ফৰ 7 to 10 days যেতিয়ালৈকে কমপ্লিটলি হিল নহয় আৰু এটা এণ্টিবায়'টিক অৰেল এণ্টিবায়'টিক বা খোৱা দৰৱো মই ছাজেষ্ট কৰোঁ 5 to 7 daysলৈকে এইবোৰ কিছুমান ডিৰেকশ্যন থাকে যিটো দিয়া হয় আৰু সেইটো ফ'ল' কৰিলে কমপ্লিটলি সেইটো হিল হৈ যাব একদম নিশ্চিন্ত মানে
স্কাৰ হ'ব পাৰে নেকি? য়েছ, স্কাৰ তেনেকুৱা নহয়। যিটো প্ৰচিডিউৰ মই কৰিছোঁ ইয়াত স্কাৰ হোৱা চান্স একদমেই কম, আৰু পেচেণ্টৰো ক্ষেত্ৰতো স্কাৰ হোৱা চান্সেছ কম। বাট স্কাৰ এটা এনেকুৱা বস্তু যিটো পাৰ্চন টু পাৰ্চনো ডিপেণ্ড কৰে, আৰু ঘাটো কিমান ডাঙৰ হয় আৰু কি প্ৰচিডিউৰ কৰিছোঁ বহুত ফেক্টৰে নিৰ্ভৰ কৰে সেইটোৰ ওপৰত। সেইকাৰণে কওঁ যে যেতিয়া সৰু হৈ থাকে তেতিয়া আপোনালোকে যদি ডক্টৰৰ কাষ চাপে তেতিয়াহ'লে সোনকালে এটা ট্ৰিটমেণ্ট ল'ব পাৰি। আৰু প্ৰচিডিউৰটো কাটিংটো বহুত বেছি ডাঙৰ নহয়, তেতিয়াহ'লে অট'মেটিকলি আপোনাৰ হিলিংটো প্ৰপাৰ হ'ব আৰু স্কাৰিং চান্সেছটো বহুত কমি যাব। যদি বহুত গভীৰ অংশলৈকে আমি জ্বলাব লাগে, বাৰ্ণ কৰিব লাগে, তেতিয়া স্বাভাৱিক কথা এটা স্কাৰিঙৰ চান্স বা দাগ ৰৈ যোৱাৰ চান্স থাকিব পাৰে, নথকা নহয়। আৰু কিছুমান মানুহ টেণ্ডেঞ্চি থাকে, জেনেটিকেলি টেণ্ডেঞ্চি থাকে কিলইড ডেভেলপ হোৱা, কিছুমান নেচাৰেল পটককৈ স্কাৰ হৈ যোৱা এটা নেচাৰেল টেণ্ডেঞ্চি থাকে। সেইসকল মানুহৰো যদি এনেকুৱা ৰিমুভ কৰা যায় তেতিয়াহ'লে কিলইড জাতীয় স্কাৰ ডেভেলপ হ'ব পাৰে, বাট চান্সেছ আৰ ভেৰি লেছ। যেতিয়া আমি এইবোৰ প্ৰচিডিউৰ্ছ কৰোঁ তেতিয়াহ'লে আমি বহুত প্ৰিকশ্যন লৈয়ে কৰোঁ যাতে স্কাৰ নহয়, যাতে কছমেটিকেলি এইটো বস্তুটো ঠিক হৈ যায়। আৰু ডেটছ ৱাই আপোনালোকে সোনকালে আহিব। সোনকালে যদি ডায়েগন'চিছ হয় তেতিয়াহ'লে সোনকালে এটা সৰু ষ্টেজতে যদি আমি ৰিমুভ কৰিব পাৰোঁ তেতিয়াহ'লে আৰু বেলেগ বেলেগ অপশ্যনছো থাকে, যিটোৰে আমি একেবাৰে স্কাৰলেছ, পেইনলেছ আৰু এটা প্ৰপাৰ কছমেটিকেলি হিল্ড এটা আমাৰ ৰিজাল্ট দিব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, জনাব যে কেনেকুৱা পাইছে, আৰু আপোনালোকে যদি ভুগি আছে তেতিয়াহ'লে সোনকালে ডক্টৰৰ কাষ চাপিব। See you soon in my next video. Till then, cha cha.